ওয়েলকাম স্টুডেন্টস। আজি আমি আরম্ভ করিম নবম শ্রেণীর গণিতৰ অষ্টম অধ্যায় চতুর্ভুজ নামৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে 2 নম্বৰ গণিতটো চোৱা। 2 নম্বৰ গণিতত কি কৈছে চোৱা যে যদি এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুৱা যে ই এটা আয়ত। তাৰ মানে এটা সমান্তৰিকৰ দুডাল কৰ্ণ থাকে, কৰ্ণ দুডাল সমান, তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগে সেই সমান্তৰিকটো এটা আয়ত। কেনেকৈ কৰিব পাৰোঁ তোমালোকে চোৱা। এই অংকটো কৰিবৰ কাৰণে মই এইটো চিত্ৰটো আঁকিছোঁ। ধৰা হ'ল ABCD, এইটো চিত্ৰ, এইটো এটা সমান্তৰিক ABCD, এটা সমান্তৰিক। আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে এই সমান্তৰিকটো এটা আয়ত। ইয়াত তোমালোকক দিয়া আছে যে এই ABCD সমান্তৰিকৰ কৰ্ণ দুডাল সমান। কৰ্ণ কোনটো কোনটো? এই AC কৰ্ণ আৰু এইটো হৈছে BD কৰ্ণ। তাৰমানে এই AC আৰু এই BD সমান, তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগে এই ABCD এই সমান্তৰিকটো এটা আয়ত। তো আয়ত হ'ব লাগিলে আমি জানো যে আয়তৰ কোণবিলাক কি হ'ব লাগিব? 90 হ'ব লাগিব আৰু বিপৰীত বাহুবিলাক সমান হ'ব লাগিব। যেহেতু সমান্তৰিকৰ বিপৰীত বাহু সমান থাকেই, গতিকে আমি বিপৰীত বাহুটো সমান নেদেখালে হ'ব। আমি খালি কি কৰিম, ইয়াৰ কোণবিলাক যে 90 ডিগ্ৰী সেইটো আমি প্ৰমাণ কৰি দেখুৱাম। তেতিয়াই কি হৈ যাব? ABCD সমান্তৰিকটো এটা আয়ত হৈ যাব। সেইটো কেনেকৈ দেখাম তোমালোকে চোৱা। এটা মই লিখিছোঁ যে ধৰা হ'ল ABCD এটা সমান্তৰিক আৰু AC আৰু BD ইয়াৰ দুডাল কৰ্ণ দিয়া আছে। AC = BC, প্ৰমাণ কৰিব লাগে যে ABCD এটা আয়ত। তো ABCD আমি আয়ত বুলি প্ৰমাণ কৰিব লাগে। এটা সমান্তৰিক বুলি কৈ দিয়া আছে আৰু কৈছে AC আৰু এই BD কৰ্ণ দুডাল সমান। তো ABCD আমি আয়ত বুলি কেনেকৈ প্ৰমাণ কৰি দেখুৱাম চোৱা। তাৰ কাৰণে আমি কি কৰিছোঁ, ইয়াতে দুডাল ত্ৰিভুজ আছে। ত্ৰিভুজ দুটা লৈছোঁ, যেনে ABC ত্ৰিভুজ আৰু ত্ৰিভুজ ABDৰ পৰা পাওঁ। ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ পৰা পাওঁ। ABC ত্ৰিভুজ কোনটো? ABC, এইটো ত্ৰিভুজ। আৰু ত্ৰিভুজ হৈছে ABD, এইটো ত্ৰিভুজ। তোমালোকে ত্ৰিভুজ দুটা ভালকৈ চাবা। এটা হৈছে ABC ত্ৰিভুজ, এইটো ত্ৰিভুজ, আৰু এটা হৈছে ABD ত্ৰিভুজ। তাৰ মানে এইটো ত্ৰিভুজ। প্ৰথম ত্ৰিভুজটো হৈছে এইটো, আৰু ইয়াৰ আন এটা ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজ। এই দুটা ত্ৰিভুজ আমি কি কৰিম? পোনপ্ৰথমে সৰ্বাংগসম কৰি দেখুৱাম। এতিয়া চোৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ পৰা পাওঁ। কি পাওঁ? এই দুটা ত্ৰিভুজৰ পৰা আমি কি কি বস্তু সমান দেখিবলৈ পাওঁ চোৱাচোন। যে AB = AB সাধাৰণ বাহু। এই AB বাহুটো তোমালোকে চোৱা, এই AB বাহুটো কি আছে? তাৰমানে AB বাহুটো এই ABC ত্ৰিভুজৰ বাহু আছে। এই AB বাহুটো এই ABD ত্ৰিভুজৰ লগতো আছে। গতিকে AB বাহুটো কি? দুইটা ত্ৰিভুজ, কাৰণ এইটো ত্ৰিভুজৰ লগৰ বাহু আৰু এইটো ত্ৰিভুজৰ বাহু। গতিকে AB = AB সাধাৰণ বাহু। তাৰপিছত আছে AC = BD, এইটো তোমালোকক দিয়া আছে AC = BD। যি তোমালোকক কৈছে যে সমান্তৰিকৰ কৰ্ণ দুডাল সমান, গতিকে আমাক দিয়া আছে যে AC = BD, কৰ্ণ দুডাল সমান। সেইকাৰণে আমি লিখিছোঁ AC = BD, যিটো দিয়া আছে। আৰু এটা হৈছে যে BC = AD। BC = AD কোনটো কোনটো বাহু? BC এইটো সমান AD। তাৰমানে এই বাহু আৰু এই বাহু সমান। তাৰমানে এই ABC ত্ৰিভুজৰ এই BC বাহুটো আৰু ABD ত্ৰিভুজৰ AD বাহুটো সমান। কিয় সমান? এই বাহু কিয় সমান? যিহেতু ABC এটা সমান্তৰিক, সমান্তৰিকৰ বিপৰীত বাহু সমান থাকে, সেইকাৰণে এই BC বাহু আৰু AD বাহু সমান। গতিকে লিখিছোঁ BC = AD, যিহেতু সমান্তৰিকৰ বিপৰীত বাহু। সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান। এতেকে কি হ'ল? আমি এই ত্ৰিভুজৰ তিনিটা বাহু লগত এই ত্ৰিভুজৰ তিনিটা বাহু সমান দেখা পালোঁ। গতিকে কি হ'ব? ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD S স্বীকাৰ্য মতে, অৰ্থাৎ বাহু স্বীকাৰ্য মতে। যিহেতু ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD, গতিকে আমি কি লিখিব পাৰিম এতিয়া? যে কোণ ABC = কোণ BAD। কোণ ABC = কোণ BAD। ABC কোণ এইটো কোণ, এই ABC ত্ৰিভুজৰ কোণ, আৰু BAD কোণ হৈছে এইটো কোণ।
এইটো ত্ৰিভুজৰ কোণ, এইটো হৈছে ABD ত্ৰিভুজৰ কোণ। যি ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে, গতিকে ABC ত্ৰিভুজৰ এই কোণ আৰু ABD ত্রিভুজের এই কোণ, এই দুটা কোণ সমান হ'ব। সেইটো কথা লিখিছোঁ যে কোণ ABC সমান সমান কোণ BAD। কিয় সমান? CPCT অর্থাৎ করসপন্ডেন্স পার্টস অফ কনকারেন্ট ট্রায়াঙ্গল। তো আমি কি পালোঁ যে এই কোণ আৰু এই কোণ সমান পালোঁ। তো যেহেতু তোমালোকে চোৱা এই ৰেখা আৰু এই ৰেখা সমান্তৰাল, যদি এইটো তিৰ্যক হয় তেনেহ'লে এইটো কি হ'ব? এইটো কোণ আৰু এইটো কোণ কৰিব ছেদকৰ বা তিৰ্যকৰ একেফালৰ অন্তঃকোণ হ'ব। আমি জানো যে তিৰ্যকৰ একফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, এটা আমি জানো। সেইটো কথা লিখিছোঁ যে যেহেতু ইয়াত আমি পালোঁ যে ABC কোণ সমান সমান BAD কোণ, কিন্তু ABC আৰু BAD কোণ যোগ কৰিলে কি হ'ব? 180 ডিগ্ৰী হ'ব। যেহেতু AB সমান্তৰাল BC আৰু AB তিৰ্যক, ছেদকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বা তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হয়। যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেতিয়া কি হ'ব? এই তিৰ্যকৰ বা ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী, এটা আমি জানো। সেইকাৰণে কোণ ABC প্লাছ কোণ BAD ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া আমি কোণ ABC প্লাছ কোণ BAD সমান সমান 180 ডিগ্ৰী পালোঁ। এতিয়া তোমালোকে চোৱা, আমি অলপ আগতে পালোঁ যে ABC কোণ আৰু BAD কোণ সমান, গতিকে ABC জেগাত ABC লিখিছোঁ, প্লাছ BAD আছিলে ইয়াতে, গতিকে BAD ঠাইত আমি কি লিখিলোঁ? BAD ঠাইত লিখিলোঁ ABC, কাৰণ ABC আৰু BAD সমান। গতিকে ABC প্লাছ ABC ইকুৱেল টু 180 ডিগ্ৰী, এইটো হয়। তো ABC প্লাছ ABC টুৱাইছ ABC হ'ল, সমান সমান 180। টু ইয়াতে পূৰণ আছে, এইফালে গৈ হৰণ হ'ব। গতিকে ABC ইকুৱেল টু কি হ'ল? 180/2। 180ক 2ৰে হৰণ কৰিলে 90 হ'ব, গতিকে ABC ইকুৱেল টু 90। এতিয়া আমি কি পালোঁ? যিহেতু ABCD সমান্তৰিকৰ এটা কোণ 90, গতিকে ই এটা আয়ত হ'ব। এইটো আমি জানো যে যদি কোনো এটা সমান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হয় তেনেহ'লে সেই সমান্তৰিকটো কি হ'ব? এটা আয়ত হ'ব। এটা সমান্তৰিকৰ এটা কোণ 90 মানে গোটেইকেইটা কোণে 90 হ'ব। অৰ্থাৎ ABCD সমান্তৰিকৰ এটা কোণ, অৰ্থাৎ এই ABC কোণটো 90 হোৱাৰ কাৰণে, ABC কোণটো 90 হোৱাৰ কাৰণে এই গোটেই ABC সমান্তৰিকটো এটা আয়ত হ'ব। গতিকে এইটো প্ৰশ্নৰ সমাধান এইখিনি।